বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক এই ভিডিঅ'টোত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত প্ৰস্তুত কৰা অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছো এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও সহায় কৰিব। বন্ধু-বান্ধৱীসকল, ইয়াৰ মাজতে মই আৰু এটা কথা আপোনালোকক কওঁ। মই ইয়াৰ আগতে কাজিৰঙা, মানাহ, নামেৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰি ভিডিঅ' বনাই থৈছো। যদিহে আপোনালোকে সেই ভিডিঅ' কেইটা চোৱা নাই, তেন্তে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈও সেই ভিডিঅ' কেইটা চাব পাৰিব। মই তাৰ লিংকসমূহ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছো। তেন্তে এতিয়া আহকচোন, দেৰি নকৰি আজিৰ প্ৰশ্ন উত্তৰ কেইটা আমি এতিয়া চাই লওঁ। আজিৰ প্ৰথম প্ৰশ্নটো আপোনালোকে চাব যে কিমান চনত ওৰাঙক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব 1985 চনৰ 20 ছেপ্টেম্বৰত। নেক্সট প্ৰশ্নটো চাব, কিমান চনত ওৰাংখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব 1999 চনৰ 13 এপ্ৰিলত। নেক্সট চাব, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোন জিলাত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব ওদালগুৰি আৰু শোণিতপুৰ জিলাত। নেক্সট চাব, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্য এটা নাম কি। ইয়াৰ উত্তৰ হ'ব ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক। নেক্সট চাব, বৰ্তমান সময়লৈকে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। ইয়াৰ উত্তৰ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান বা ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। নেক্সট চাব, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি কিমান। ইয়াৰ উত্তৰ হ'ব 78.81 বৰ্গ কিলোমিটাৰ। নেক্সট চাব, এই ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত। বন্ধু-বান্ধৱীসকল, ৰাষ্ট্ৰীয় উদ্যান এখনত বিভিন্ন ধৰণৰ জীৱ-জন্তু, পক্ষী, সৰীসৃপ প্ৰাণী ইত্যাদি থাকে। তথাপিও এই ৰাষ্ট্ৰীয় উদ্যানখন গড়ৰ বাবে বিশেষভাৱে বিখ্যাত। নেক্সট চাব, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক ব্ৰিটিছে কিমান চনত গেম ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল। ইয়াৰ উত্তৰ হ'ব 1915 চনৰ 31 মে'ত। নেক্সট চাব, ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যখনক কিমান চনত ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাপে পুনৰ নামকৰণ কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব 1992 চনত। আৰু পিছৰ সময়ত এই ওৰাং অভয়াৰণ্যখনকে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়। বন্ধু-বান্ধৱীসকল, আজিৰ শেষৰটি প্ৰশ্ন আপোনালোকে চাব, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক মিনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলিও কোৱা হয়। বন্ধু-বান্ধৱীসকল, আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ল। যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে প্লিজ লাইক কমেণ্ট কৰি এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।